Hello guys, back to my Arun Baglar YouTube channel. আৰু আজি বহুত দিনৰ মূৰত আহিলো ইউটিউবলৈ। So guys, একো কথা ক'বলৈ নাই। আৰু ভিডিঅ'টো মই আজি 1 মাহ 2 মাহ মান হ'ল বনোৱা নাই। বনাম একেদিন মানত। তথাপি আজি অলপ কথা পাতিম। হয়তো আপোনালোকে ভালে আছে, সুখী আছে। অহাকালি শিৱৰাত্ৰি নহয় জানো? কালি শিৱৰাত্ৰি নিশ্চয় আমি যাম আকাশীগংগা পৰহি যাম, অহা পৰহি। আৰু অহাকালি যাম লংচিজান যাম আৰু আপোনালোকক দেখুৱাম কেনেকুৱা জেগাটো লংচিজানত। আৰু ইমানটো ক'বলৈ নাই। আৰু শিৱৰাত্ৰি বুলি মানে গাঞ্জা এইবিলাক ইমান ভাং-চাং ইমান নাখাবি আৰু যাতে শৰীৰ নষ্ট নকৰে বা মানুহক আঘাত নকৰে, এই চিষ্টেমত নাখাবি মানে। একো ইফেক্টছ নোহোৱাকৈ খাবি, খালেও মানে কম পৰিমাণ খাবি। তাৰমানে শিৱৰাত্ৰি বুলি ইমান কিবা কৰাটো ভাল নহয়, খোৱা বোৱা কৰাটো ভাল নহয়। ভাংটো ভাং এক্সট্ৰা থাকিবই, ইমান নাখাবি। আৰু মইতো ক'বলৈ গ'লে ভাং লাৰু আগতে খাইছিলে, একবাৰ কিন্তু খাইছিলে, নাকে মুখে ওলাই গৈছে চব, আৰু এতিয়া নাখাওঁ। তো আপোনালোকক শিৱৰাত্ৰিৰ বাবে স্পেচিয়েল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম অহাকালি আৰু পৰহিমান। পাৰিলে দিম আৰু নোৱাৰিলেতো কি ক'ম আৰু, নোৱাৰিব। মই মানে আৰু এটা কথা, মই ভিডিঅ' নবনোৱাৰ কাৰণো আছে। মানে মোৰ ভিউজ আৰু মিনিটছ বহুত কম হৈ গৈছে মানে। তাৰমানে আগত 20,000 মান আছিলে, এতিয়া আহি 4,000 মান আছে, মানে বহুত কমি গ'ল। সেইকাৰণে অলপ দুখ মানে, সেইকাৰণে ভিডিঅ' আপোনালোকক নতুন দি থাকিব পৰা নাই। আগতে দিছিলোঁ অলপ চলপ, আৰু এতিয়া মানে ৰেগুলাৰ দিবলৈ মন হয়, হ'লে তথাপি মানে মাজত এইটো কামটো হৈ যোৱাৰ পিছত মানে মাইনাছ হৈ যোৱাৰ পিছত মানে মনটো বেয়া লাগি কিনে। চ' আজি এটা ভিডিঅ' বনালোঁ, অহাকালি যাতে ভাল স্পেচিয়েল ভিডিঅ' আপোনালোকক দেখুৱাব পাৰে। আৰু এতিয়া বাই বাই। আপোনালোকে ভাল লাগিলে ভিডিঅ'টো প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যাতে মোক আগবঢ়াই নিয়ে আগলৈ। আৰু